নমস্কাৰ বন্ধু বান্ধৱীসকল, শিক্ষাপুৰৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই সত্যজিতে। বন্ধু বান্ধৱীসকল, আসাম পুলিচ এক্সাইজ ডিপাৰ্টমেণ্টত যি পোষ্ট ওলাইছিল তাত অনলাইন এপ্লাই কেনেদৰে কৰিব সেই বিষয়ে আজি এই ভিডিঅ'টিত ষ্টেপ বাই ষ্টেপ আপোনালোকক জনোৱা হ'ব। গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। তেনে বোলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ডেছক্ৰিপশ্যনত এটা লিংক দিম। সেই লিংকটোত গ'লে আপোনালোকে এই পেজখনলৈ আহিব পাৰিব আৰু যদি আপোনালোকে মোবাইলত ব্যৱহাৰ কৰি আছে তেনেহ'লে ডেস্কটপ চাইট কৰি ল'ব। এই পেজখনত দেখিছে আপোনালোকে এইফালে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব, ফটো, ডকুমেণ্টছ আদি এইবোৰৰ কেনেকুৱা চাইজ হ'ব সেইবিলাক দিয়া আছে, আপোনালোকে পঢ়ি চাব। আৰু এইফালে আপোনালোকৰ আছে ইয়াত ৰেজিষ্ট্ৰেশ্যন। ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, ফোন নম্বৰ আৰু ইমেইল এড্ৰেছ, এমপ্লয়বিলিটি এক্সচেঞ্জ নাম্বাৰ আৰু আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন কি হ'ব আপোনাৰ, আৰু ইয়াত আপোনালোকৰ কাষ্টটো চিলেক্ট কৰিব আৰু ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো দি কিনে ইয়াত আপোনালোকে টিক কৰি দিব আৰু ইয়াত এনেকৈ ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ষ্টেপ 1ত আহি পাব আৰু ইয়াত আপোনালোকে পোষ্ট চিলেক্ট কৰিব লাগিব, কি পোষ্টত আপোনালোকে এপ্লাই কৰিব। ইয়াত মাল্টিপুল চইচ দিব পাৰি, গতিকে দুয়োটা পোষ্টতে এপ্লাই কৰি দিব পাৰিব। দুয়োটাতে কৰি দি ইয়াত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে 2 নম্বৰ ষ্টেপত আহি পাব। ইয়াত আপোনালোকক প্ৰিফাৰেঞ্চ দিব কৈছে। ইয়াত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ কি দিব আপোনালোকে। ইয়াত মই আপোনালোকৰ এছিষ্টেণ্ট ইনস্পেক্টৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি দিছোঁ আৰু ছেকেণ্ড প্ৰিফাৰেঞ্চ দি দিছোঁ এক্সাইজ কনষ্টেবল। ইয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে 3 নম্বৰ ষ্টেপত আহি পাব আৰু ইয়াত আপোনালোকৰ ফৰ্মখন ফিল আপ কৰিব লাগিব। ইয়াত ফাদাৰ্ছ নেম, নামটো আপোনালোকৰ দিয়াই থাকিব। ইয়াত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, জেণ্ডাৰ চিলেক্ট কৰিব লাগিব, কাষ্টটো দিয়াই থাকিব আপোনালোকৰ, নেশ্যনেলিটি চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ৰিলিজিয়ন, এইখিনি হোৱাৰ পিছত ইয়াত আপোনালোকৰ এড্ৰেছটো দিব লাগিব, ফুল এড্ৰেছ। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব, পুলিচ ষ্টেচন চিলেক্ট কৰিব লাগিব, পিন নম্বৰ দিব লাগিব আৰু যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কাৰেছপণ্ডেঞ্চ এড্ৰেছ একে হয় ইয়াত ক্লিক কৰি ছেম এজ কৰি দিব আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকে 4 নম্বৰ ষ্টেপত আহি পাব আৰু এই ষ্টেপত আপোনালোকে কোৱালিফিকেশ্যনটো দিয়া থাকিব আৰু ষ্ট্ৰীমটো আপোনালোকে চিলেক্ট কৰিব লাগিব। আৰ্টছ, ছায়েন্স নে কমাৰ্চ এইটো চিলেক্ট কৰিব লাগিব আপোনালোকে। এইটো চিলেক্ট কৰি দি দিব আৰু ইয়াৰ পিছত আপোনালোকৰ নেম অফ স্কুল বা কলেজখনৰ নাম ইয়াত দিব লাগিব আৰু ইয়াত আপোনালোকৰ পাৰ্চেণ্টেজটো দি দিব। ইয়াৰ পিছত আপোনালোকে ছেভত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে 6 নম্বৰ ষ্টেপত আহি পাব আৰু ইয়াত আপোনালোকক NCC, হোমগাৰ্ড চাৰ্টিফিকেট এইবোৰ আছে নেকি আপোনালোকক সুধিছে। যিবোৰ আছে আপোনালোকে ইয়েছ কৰিব, যদি নাই ন' কৰিব। মই কম্পিউটাৰ চাৰ্টিফিকেট আছে, গতিকে কম্পিউটাৰ চাৰ্টিফিকেট ইয়েছ বুলি দিছোঁ আৰু ইয়াত আপোনালোকৰ 6 মান্থৰ থকা বুলি দিছোঁ আৰু ইয়াত আপোনালোকৰ চাৰ্টিফিকেটখন আপলোড কৰি দিছোঁ আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিছোঁ। ইয়াৰ পিছত আপোনালোকে নেক্সট পেজ আহি পাব আৰু এই নেক্সট পেজত আপোনালোকৰ ডকুমেণ্টছবোৰ আপলোড দিব লাগিব। ইয়াত আপোনালোকে এজ প্ৰুফ দিয়া আছে প্ৰথমতে আৰু এজ প্ৰুফত আপোনালোকে HLLC মেট্ৰিক পাছৰ যিখন এডমিট আছে সেইখন দিব পাৰিব। এনেদৰে আপোনালোকে গোটেইবোৰ আপলোড কৰি দিব। ইয়াৰ পিছত আপোনালোকে আপলোড কৰি দিয়া হোৱাৰ পিছত এনেকৈ আপোনালোকে ভিউ গৈ আপোনালোকে চেক কৰি চাব পাৰিব আপোনালোকে শুদ্ধ ডকুমেণ্টখন আপলোড কৰিছে নে নাই। এনেদৰে আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকে ক্ল'জ কৰি দিয়ক। ইয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ছেভ এণ্ড প্ৰিভিউত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকৰ এনেকৈ ফৰ্মখন আপোনালোকৰ ফিল আপ হৈ যাব। ইয়াত আপোনালোকে তলৰ ফালে যদি স্ক্ৰল কৰি আহে ইয়াত আপোনালোকে এডিট বুলি এটা অপশ্যন পাব। ইয়াত যদি এডিটত গ'লে আপোনালোকে এবাৰ চেক কৰি চাব পাৰিব। যদি কিবা ভুল থাকে তেনেহ'লে আপোনালোকে শুদ্ধ কৰি ল'ব আৰু ইয়াৰ পিছত ছাবমিটত গৈ আপোনালোকে ফাইনেল ছাবমিট কৰি দিব। ফাইনেল ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকৈ এখন পেজ আহিব আৰু ইয়াত আপোনালোকে OTP মোবাইলত যাব আৰু OTPটো ইয়াত বহুৱাই ইয়াত ছাবমিট কৰি দিব লাগিব। ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এখন পেজ আহিব আৰু এইটো কমপ্লিট হৈ গৈছে। ইয়াত আপোনালোকে ডাউনলোড এপ্লিকেশ্যন ফৰ্ম বুলি এটা অপশ্যন পাব। ইয়াত যদি ডাউনলোড কৰে তেনেহ'লে আপোনালোকে ফৰ্মখন এনেদৰে ডাউনলোড কৰি ৰাখিব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।